যে পঢ়িবা হেৰি আছে ৰে এইবোৰ এইবোৰ লৈ আছো দে তই মাইকী নে মতা এইবোৰ লৈ দিলে তই কাইলৈ বিয়ালৈ যাবি নে পৰীক্ষা দিব যাবি তাৰ কাম চোৱা লিপষ্টিকটো আনি দিওঁ সেইটো লগাই ল পাৰিলে মাৰ খালো আজি খোজকাঢ়ি পোৱা নাই তই কেলে মাতিছিলি তেনেকুৱা ঘৰত কাজিয়া কৰিবলৈ নহ'ব 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 তই যাগে যা এনেকে যাগে যা 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 বাকীকেইটা ক'ত গ'ল এইকেইটাই মাৰ খালে নে কি গম নাপাওঁ তোক চেলা খাবলৈ কেনে গ'লো টিকাটা মাৰিলো টিকাটো আছে নহয় চাওঁ আছে আছে এলা টিকাটা মাৰিলে মাৰ খালো পালে কিটা কাৰণে মাৰ খালো টিকাটো মাৰিলে টিকা ভাঙি দিলো We see that whenever the beam is loaded, is the video. কথা পাতিছো এতিয়া আৰম্ভ কৰিছো কি কৰি আছ তহঁতি গ্ৰুপ ষ্টাডি প্ৰথম কামটো কি গম পাইছানে কিতাপখন খালা কৰিলো जय माता दी जोर से बोलो जय माता दी यार पूजा पता নাই গ্ৰুপ ষ্টাডি কৰিছো जय जय अब কন্টেন্ট দিয়া चैप्टर किमान चैप्टर 1 চাচোন इंट्रोडक्शन क्या है इसमें ये कोई नहीं पढ़िब লাগে चैप्टर 2 এটা তো সিম্পল এটো লাস্টত পঢ়িম এটা পঢ়িম লাস্ট 3 4 এইগিটা তো পঢ়িব লগা বস্তু এগুলা তো জেনারেল নলেজৰ কথা এইগিটা নালাগে স্কিপ মা এতিয়া আহিলে নাম্বাৰ 62 ए ভালো এইটো সবচেয়ে ইম্পর্টেন্ট চ্যাপ্টার এইটোৱে সবচেয়ে ইম্পর্টেন্ট সবচেয়ে ক্রিটিক্যাল ডিফিকাল্ট চ্যাপ্টার এইটোৱে এটো কাৰণে আমি লাষ্টত পঢ়িম এক্সামলৈ যোৱা আধা ঘণ্টা আগত পঢ়ি যাম 7 নম্বৰটো চাওক এই 7 নম্বৰ হ'ব 7 নম্বৰ আলাগি নাম্বাৰ এটো নহব তো জবাব ফেল কৰিছ নাই কৈ মই আছো নাই গুৰু কোন মই ক 3 বছৰ ফেল কৰি আছো 8 9 8 তো হৈ যাব এটো 5 মিনিটৰ কথা
একদম ক্লিয়াৰ প্ৰপাৰ কনচেপ্ট দি দিম আৰু ক্লিয়াৰ হৈ যাব কি কৈছে মনে ভাবিছো মনে ভাবিছো এ 10 নম্বৰৰ 10 নম্বৰ বহুত চেতা বহিলো বে এ চাহখন খাই লওঁ 10 নম্বৰ নপঢ়ি গলো এ চাহ মাইণ্ড ফ্ৰেছ কৰিবলৈ চাহখন খাই ল'ব লাগে চাহে মাইণ্ড ফ্ৰেছ কৰে ৰচোন তহঁতক মই কমপ্লিট কৰি দিলে হ'ল কি পঢ়িলো ঠাণ্ডা পঢ়িব পাবি ন খাই লওঁ ভোক লাগিছে চাহখন খাই লওঁ তো লাগিছে বে বহুত বল চাহ খা চাহখন বৰ টেষ্টি আছে তহঁতক চাহটো কেলে খাব লাগে গম পোৱা নাই চেনি কম হ'ল পঢ়া মাজত চাহটো খালে মাইণ্ডটো ফ্ৰেছ হয় ৰিলেক্স হয় এতিয়া তহঁতৰ ব্ৰেইন 10 গুণ স্পীডত চলিব ঐ চাহ খা ব্ৰেইন চলিব চাহ খা না 3 বছৰ পৰা আপুনি ডাইৰেক্ট দিয়ে আছে 3 বছৰ পৰা একেটাই এই ভাই 3 বছৰৰ এক্সপেৰিয়েন্সৰ পৰা তহঁতক পঢ়াবলৈ আহিছো 3 বছৰ ফেল কৰিছো এক্সপেৰিয়েন্সৰ পৰা আঙুলি কৈছো কিবা পাছ কৰিবি চা দেখিছ না কি দিও চাহত কেলা গাখীৰ চাহ খালে বৰ গেছ হয় বাদে অকণ এতিয়া নকওঁ অকমান ৰেষ্ট দে অকমান মই কমপ্লিট কৰি দিম টেনচন নলবি অকমান ৰেষ্ট ঐ এক্সাম আছে বে এই টেনচন নলবি না ভাই আছো ন কেলে টেনচন লৈছ এক্সাম দিব হ'ল 10 মিনিট আছে আৰু কি এইবিলাক পঢ়াব আহিছিলে কি হ'ল কি হ'ল 10 মিনিট আছে এক্সাম 10 মিনিট আছে সদায় পঢ়ি দি থাকো বল আৰু বল মইতো কৈছো একেলাই মাতো আলটো 1 নম্বৰটো ও ফেল কৰিলো 4 বছৰ ফেল কৰিলো বে কি পঢ়ালে বে হি আমাক বে একেলা তো বিয়া পাই ইউ ফেল কৰিলে ফেল কৰিছ ভাই কিয় পাছ কৰিলি কেনেকে ভাই গ্ৰুপ ষ্টাডি পঢ়া হয় মই তোমাৰ আগতে কমপ্লিট কৰি দিছিলা ইয়াক মাৰ মাৰি পেলা ফেল কৰিবা নে